গাইস আজি কেনেকৈ বিৰিয়ানী বনাই এটা নিউ ৰেচিপি দেখাও আজি মোৰ নিজৰ বাইদেউ চাই থাকক ভিডিঅ'টো বিৰিয়ানীৰ কাৰণে আমি কণী লৈছো দৈ লৈছো মছলা লৈছো আৰু পিয়াজ আৰু আদা নহৰু পেষ্ট আৰু তেজপাত জলকীয়া আৰু দালচেনি আছে বিৰিয়ানীৰ কাৰণে আমি কণীটো এনেকৈ কাটি লম আলুবোৰ এনেকৈ কাটি লম কুকাৰটো বহাই ললো গেছত এতিয়া আমি ৰিফাইন দিছো এতিয়া পিয়াজখিনি আমি ৰঙচুৱাকৈ ভাজি লম ইয়াত সামান্য পৰিমাণৰ নিমখ দিম ৰংটো আহিবৰ কাৰণে অলপ ৰেড চিলি দিলোঁ ইয়াত কালাৰটো আহিবৰ কাৰণে এতিয়া ৰঙা হ'লেহে আমি এইটো পিঁয়াজটো থৈ দিম এতিয়া পিঁয়াজখিনি আমাৰ হৈ গৈছে থৈ দিলোঁ এতিয়া আমি কণীটো ভাজি লওঁ আৰু আলুখিনিও ভাজি লওঁ নিমখ দিম অলপ প্ৰয়োজন অনুসৰি অলপ হালধি দিম এইকেইটা হৈ গৈছে এই আলুখিনি তাৰে এতিয়া ইয়াত পিঁয়াজখিনি জলকীয়া চবখিনি দি দিলোঁ এইখিনি ভাজি অকণমান পেষ্টখিনি দি দিলোঁ আদা নহৰু পেষ্ট এইবিলাক আমাৰ বাইদেউ ভাজা কৰিছে বৰ্তমান চাউল দিবলৈ দিছে মই অলপ লাৰি দি আছোঁ অলপ মছলা দিছোঁ গৰম মছলা দিলোঁ হ'ব দিয়া এতিয়া অকণমান পানী দিছোঁ মছলাখিনি এয়া সিজি আছে পানীত এতিয়া গেছটো অকণমান বন্ধ কৰি দিম দৈ দিম যিহেতু এতিয়া আমি দৈ দিম ইয়াত মই 3 চামুচ দিছোঁ আৰু অকণমান দিওঁ 4 চামুচ এতিয়া গেছটো জ্বলাই দিওঁ দৈখিনি মিক্স কৰি আছোঁ
ৰঙা হৈ আছে। এতিয়া আমি ধুই থোৱা চাউলখিনি দিছোঁ। এতিয়া আলুখিনি দিওঁ, কণী, ভাজি থোৱা পিঁয়াজখিনি দি দিছোঁ। এতিয়া পানী দিছোঁ আধা গিলাচ। এতিয়া ঢাকনটো মাৰি দিছোঁ। এটা হুইচেল মাৰিলে নমাই থৈ দিম। এয়া হুইচেল মাৰিছে। এয়া হৈ গৈছে আমাৰ বিৰিয়ানী ৰেডি। অলপমান খাই